হেৰস্ত কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভাল আছে মই ভাল আছোঁ আজি আহিছোঁ আমি পানীমূৰত আৰু পানীমূৰৰ চাৰিওকাষৰ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু পানীমূৰৰ এই দৃশ্যটো বহুত এটা মজাৰ দৃশ্য হয় আৰু চাৰিওকাষৰ পৰিৱেশ চাওক না কি মজা মানে ফিলিংটো বেলেগ ফিলিং আহে হঠাৎ প্লানটো হৈছে আমি আমাৰ ফ্ৰেণ্ড লৈ হঠাৎ প্ল্যান কৰিছোঁ যে আজি পানীমূৰ যাম বুলি এটা প্ল্যান কৰিছোঁ চ' আমাৰ প্ল্যানটো ছাকচেছ হৈছে ইমিডিয়েটলি ছাকচেছ হৈছে চ' পানীমূৰৰ এখন জেগা যে বিশেষকৈ এখন জেগা পাৰ্ক চিষ্টেম হয় চাইডতে লোহাৰ ফাইবাৰে বাউণ্ডাৰী মাৰি দিয়া আছে ওপৰত বটগাছ আপোনালোকক দেখা পাইছে ইমান ঠাণ্ডা জেগাখন ইমান মজাৰ জেগা হয় আপোনালোকৰ যদি মন যায় এখন জেগাত আহিব বহুত ভাল লাগে জেগাখনতে আৰু এইটো চিৰিৰে গৈ অলপ আগত চাব আপোনালোকে ডাঙৰ ডাঙৰ পাথৰ আছে আৰু ওপৰৰ পৰা তললৈ পানী কেনেকৈ বৈ আহে তো গোটেইখিনি আমাৰ ব্লগৰ জৰিয়তে দেখা পাব তো বলক ভিডিঅ' আৰম্ভ কৰোঁ আৰু আমি এতিয়া পানীমূৰ আহিলোঁ আৰু চাওক পানীমূৰৰ ভিউখিনি কি মজা লাগে ভাই আৰু পিছফালে আৰু আছে চ' আৰু দেখাবলৈ চেষ্টা কৰিম আপোনালোকক আৰু পানীখিনি পৰি আছে যে কিবা এটা শব্দ হৈ আছে মানে পানীৰ যে ওপৰৰ পৰা পানী যেতিয়া পানীটো পৰিব তেতিয়া এটা শব্দ হয় ন তেনেকুৱা শব্দ এটা হৈ আছে আৰু চব পানীখিনি চাওক কেনেকুৱা মানে ক্লিয়াৰ পানী হয় খাব পাৰিম নেকি এইবিলাক পানী হা এই পানীমূৰৰ পানীখিনি ক'ত যায় জানেনে আমাৰ শ্বিলঙৰ পৰা পানীখিনি আহি ডাইৰেক্ট আমাৰ ব্ৰহ্মপুত্ৰত যায় চ' এইফালে বৈ যায় চাওক এইখিনি এইটো চাইড হৈছে ওপৰৰ চাইড আৰু এইটো চাইড হৈছে তল চাইড চ' ওপৰৰ পৰা পানী আহি মানে তললৈ আহি ডাইৰেক্ট ব্ৰহ্মপুত্ৰত বৈ যায় এয়া চাওক কেনেকুৱা পানী পৰি আছে ওপৰৰ পৰা পানী আহি আছে এইফালে আৰু আৰু এয়া চাব পাৰিছে এতিয়া মই মোবাইল লৈ পানীৰ মাজত আহি আছোঁ লাহে লাহে আৰু পাথৰকেইটা ইমান পিছল ভেঁকুৰ যেনেকৈ পিছল থাকে চেম তেনেকুৱা ভেঁকুৰ লগোৱা আছে পাথৰত পানীৰ তলত ভেঁকুৰ লগোৱা চাওক কিমান পিছল হ'ব আপোনালোকে ভাবি চাওকচোন মই বহি ছাইডত আহি আছোঁ এতিয়া লাহে লাহে আৰু কি ক'ম মানে ইমান পিছল পাথৰ মানে উঠি খোজকাঢ়িব নোৱাৰি পানীৰ ওপৰত পানী বেছি নাই পানী প্ৰায় ধৰি লওক 3 ফুটমান পানী হ'ব ইমান বেছি পানী নাই চ' ইয়াতে আমি গা ধুই আছোঁ আৰু মোৰ ফ্ৰেণ্ডকেইটাই চাওক পাথৰৰ ওপৰত বহি আছে সিহঁতৰ বোলে ঠাণ্ডা লাগি গ'ল আৰু জেগাখন বিশেষকৈ বেছি ঠাণ্ডা বহুত বেছি ঠাণ্ডা AC লগোৱা আছে নেকি আৰু এইবিলাক পানী মেঘালয়ৰ পানী হয় গোটেইখিনি পানী মেঘালয়ৰ হয় বেছিভাগ চ' ইমান পানী মানে কি ক'ম চব সেউজীয়া পানী ক্লিন পানী হয় ক্লিন মই ভাবাই নাছিলোঁ যে ইমান ধুনীয়া এটা পৰিৱেশ আছে যে আমাৰ পানীমূৰত চ' পানীখিনি দেখিলে মানে বেলেগ এটা ফিলিং আহে পানীখিনি সেউজীয়া টাইপৰ পানী হয় আৰু সেই পানীখিনি আপোনালোকক দেখুৱাম বলক আৰু আগলৈ যাওঁ আৰু আগত আছে আৰু মানে এইটো বতৰত মানে মানুহ ইমান কম আছে আজিতো ঠাণ্ডা বতৰ অকণমান বৰষুণো দি আছে চ' আজি ইমান মানুহ নাই আছে মানে বাউণ্ডাৰীৰ ভিতৰতে গন্তি কৰিলে 100-150 মানুহ হ'ব চ' এই চাওক পানীখিনি কেনেকুৱা পানীখিনি সেউজীয়া ধৰণৰ পানী হয় আৰু এই তাৰ পৰা পৰি আছে পানীখিনি চাওক কেনেকুৱা পৰে ধোঁৱা ওলায় ধোঁৱা পানীৰ এটা কুঁৱলীৰ নিচিনা এটা কিবা ওলায় ইয়াৰ পৰা চ' মানে দেখা যায় ধোঁৱাৰ নিচিনা চ' ধোঁৱা নহয় এইবিলাক আৰু সেউজীয়া পানী দেখিবলৈ বেলেগ এটা ফিলিং আহে আৰু বহুত মজা লাগে আৰু এই চাওক ভিউজখিনি চাওক আৰু এই চাওক আমাৰ টিমে কিবা ফটো মাৰি আছে নেকি চাই হ'ল সিহঁতকে লোকেশ্যন চাওক পানীমূৰৰ লোকেশ্যন বাবা ইমান মজা লাগে মানে কি ক'ম আৰু চুচু কৰিছা নেকি এলাও আছে নেকি চুচু কৰিবলৈ এলাও আছে নেকি এইটো ভাল কাম কৰা নাই দিয়া এই আমাৰ এতিয়া চাওক সেই চাওক ফ্ৰেণ্ডসকলে মানে কাপোৰ খুলিলে আৰু গা ধুবলৈ এতিয়া আমিও গা ধুম কাপোৰ খুলি ল'ম চ' চাই থাকক আৰু এই আছে নৌকা ভাই নৌকাখনত পইচা লাগে উঠিবলৈ বোলে নালাগে এনেই আমি এনজয়মেণ্ট কৰিবলৈ আহিছোঁ চ' নৌকা নালাগে আমাৰ এনেকুৱাই কাপোৰ খুলি বাছ পেণ্ট পিন্ধিম লং পেণ্ট পিন্ধি বাছ সাঁতুৰি অকণমান যামগৈ ঠিক আছে আৰু এয়া চাওক পানী কেনেকুৱা পৰি আছে ওপৰৰ পৰা তললৈ আহি আছে আৰু পানীখিনি সেউজীয়া কি গা নোধোৱা নেকি কেতিয়া তেনেহ'লে চ' গাইজ আমি পানীমূৰ অহাৰ আগত এটা প্লানিং বনাইছিলোঁ যে আমি ঘৰৰ পৰা গৈ পানীমূৰত দুবাৰ গা ধুম কিন্তু এবাৰ গা ধুলোঁ অলৰেডি আগত আপোনালোকক দেখুৱাইছোঁ কিন্তু এতিয়া নেক্সট এতিয়া আকৌ গা ধুই আছোঁ আৰু পাথৰখিনি চাওক কেনেকুৱা দৃশ্যটো চাওক আৰু পানীখিনি চাওক পূৰা ক্লিয়াৰ পানী হয় আৰু ইয়াৰ চিচপেক চাওক কি মজা বাই চিচপেকটো বনাইছে আৰু জিম কৰা নাই কিন্তু অট'মেটিক নিজে বনাইছে এইবিলাক চিচপেক নহয় এইবিলাক ক্ষীণ অট'মেটিক নৰ্মেল চিচপেক আপোনালোকক কি ক'ম যে ইমান সুন্দৰ এটা জেগা হয় কিন্তু মোৰ জীৱনৰ ফাৰ্ষ্ট আহিছোঁ আৰু অহা নাই ইয়াতে আৰু এতিয়া নৌকাখন আছে নৌকাখনত উঠিবলৈ পইচা লাগে
কিন্তু নাযাওঁ মাজত নাযাওঁ ভয় লাগে চাওক কিমান সেউজীয়া পানী আৰু অকণমান ৰিক্স হৈ যায় মাজত নাযাওঁ সেইকাৰণে চ' আমি ইয়াৰ পৰাই মানে ব্লগ ষ্টাৰ্ট কৰিলোঁ আৰু চাওক নাওকাখন উঠি কেনেকুৱা লাগে ফিলিংটো কেনেকুৱা চাই লওঁ যিহেতু মানুহ নাই আমি ইয়াতে ফিলিংটো ল'ব পাৰোঁ চ' নাওকাখন বান্ধি থোৱা আছে আৰু চাওক বহিলোঁ নাওকাৰ ওপৰত বহিলোঁ আৰু কি ক'ম আৰু মানে বেলেগ এটা ফিলিং আহে এই পানীমূৰত আহি চ' পানীমূৰৰ ভিউখিনি দেখিবলৈ মানে বেলেগ মজা লাগে চ' চবে সাঁতুৰিলোঁ পুখুৰী আমাৰ পানীত সাঁতুৰিলোঁ আৰু পানীখিনি চাওক না কেনেকুৱা সেউজীয়া পানী হয় যাব পাৰিছে আপোনালোকে ওপৰৰ পৰা পানী কেনেকুৱা নামি আছে ধোঁৱা ওলাই আছে পানীৰ পৰা আৰু এইটো ছাইডত যাব পাৰে কিন্তু যোৱা নাই এইটো ছাইডতে যাবলৈ হ'লে এখন নাওকা লাগিব আৰু নাওকাৰে যোৱা নাই চ' আৰু সেইটো ছাইডত গ'লে অকণমান ৰিক্স হৈ যায় কিবা চাইনবোৰ্ড এখন মাৰা আছে চ' সেইটো ছাইডত নাযাওঁ আৰু চাওক মোৰ ফ্ৰেণ্ডসকল আহিছে আৰু তেওঁলোক নাওকাত উঠিব নাজানো কি হ'ব ঐ নাওকাত চাবি আকৌ আমাৰ ব্লগ চলি আছে আৰু তেওঁলোক উঠি আছে নাওকাতে চাওক চাবি লাহে 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 শুই থাক লাগিলে শুই থাক হুলস্থুল নকৰিবি আৰু এই চব এই বান্ধি থোৱা আছে পাগলটো বান্ধি থোৱা আছে চাই চা পানী বান্ধি থোৱা আছে নাযায় আগলৈ নাযায় চ' পানীখিনি দেখিলে বেলেগ এটা মজা লাগে ভাই পৰি যাম চাবি